ধন্যবাদ দিছোঁ তেখেতসকলে আমাৰ কৃষি খণ্ড কেনেকৈ আধুনিকীকৰণ আনিব পাৰে তাৰ কাৰণে যিখিনি ব্যৱস্থা লৈছে তাৰ কাৰণে আমি অসমৰ বাসী হিচাপে সুখী আৰু নিজকে ভাগ্যৱান বুলি ভাবিব লাগিব যে অসমৰ মাটি প্ৰাকৃতিকভাৱে খুব সাৰুৱা ভাৰতৰ অন্যান্য প্ৰদেশৰ নিচিনা কৃষি কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰিব লগা নহয় ইয়াৰ যি প্ৰকৃতি খেতিৰ কাৰণে যথেষ্ট সুচল যিহেতু আমাৰ বৰষুণ যথেষ্ট হয় ইয়াৰ জলবায়ু খেতিৰ কাৰণে যথেষ্ট উপযোগী আৰু লগতে ইয়াৰ অসমৰ যিখিনি মাটি যথেষ্ট উৰ্বৰা হয় লগতে এই কথাখিনি আমি খেতিয়কৰ সন্তান হিচাপে ক'ব লাগিব যে অসমত যিকোনো খেতি অনায়াসে আমি কৰিব পাৰোঁ আমি দেখিছোঁ যে ভাৰতৰ অন্যান্য প্ৰদেশত কোনোবা এখন প্ৰদেশত মাত্ৰ বিশেষ এটা খেতিহে হয় কিন্তু আমাৰ ইয়াত যিকোনো খেতি আমি কৰিব পাৰোঁ অসমৰ প্ৰধান খেতি হিচাপে চাহ আমি পাওঁ তাৰপিছত আমি ধান খেতি ঘেঁহু কিছু হয় যেহেতু অসমৰ মানুহে সিমান ইমান আগ্ৰহেৰে ঘেঁহু খেতি নকৰে কিন্তু আমি যদি খুব আগ্ৰহেৰে কৰোঁ তেতিয়াহ'লে নিশ্চয় নহ'ব যিহেতু হোৱাৰ যথেষ্ট থল আছে আমাৰ শাক পাচলিৰ খেতি যথেষ্ট হয় বিভিন্ন ফল মূলৰ খেতি হয় আৰু আটাই খেতি আমি ভালকৈ যত্নেৰে যদি কৰোঁ তেতিয়াহ'লে কোনো এটা খেতি নোহোৱাকৈ নাথাকে আৰু তেনেকুৱা প্ৰাকৃতিকভাৱে সুফলে এনেকুৱা এখন প্ৰদেশৰ সন্তান হিচাপে আমি নিজকে গৌৰৱ অনুভৱ কৰোঁ যিহেতু কৃষিৰ ওপৰত আমাৰ গাঁৱলীয়া সমাজ নিৰ্ভৰ কৰে গাঁৱত বসবাস কৰা বহুতেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰি আৰ্থিকভাৱে নিজকে পৰিচালনা কৰে নিজৰ পৰিয়াল চলায় আৰু ক্ষেত্ৰত আধুনিকৰণ আনিবৰ কাৰণে বৰ্তমান চৰকাৰে যিহেতু যথেষ্ট কষ্ট কৰিছে আমি দেখিছোঁ কেইবাবছৰৰ আগতে আমাৰ খেতিয়কসকলৰ অৱস্থা খুব বেয়া আছিল খেতি বাতিৰ পৰা যিখিনি উৎপাদিত শস্য হয় তাৰ যিখিনি ইনকাম হয় তাৰ তুলনাত খেতি কৰোঁতে যিখিনি খৰচ সেইটোৱে বেছি আছিল সেইকাৰণে বহুতেই খেতি কৰিবলৈ এৰি দিছিল আজিৰ পৰা 10-15 বছৰমান আগতে এক মোন ধানৰ দাম খুব বেছি 300-400 টকা আছিল কিন্তু বৰ্তমান চৰকাৰে চৰকাৰীভাৱে ধান ক্ৰয় কৰাৰ যিখিনি ব্যৱস্থা ল'লে তাৰ ফলত অন্ততঃ আমি খেতিয়কসকলে এক মোন ধানৰ দাম 1000 টকালৈকে পাইছোঁ আৰু সেয়ে আমাক আৰ্থিকভাৱে যথেষ্ট সফল কৰিছে এখন ধন্যবাদ দিছোঁ যে চৰকাৰে চৰকাৰীভাৱে ধান ক্ৰয়ৰ যিখিনি ব্যৱস্থা ল'লে তাৰ কাৰণে আমি খেতিয়কসকলে যথেষ্ট সকাহ দিব পাৰিছোঁ আমাৰ যোৱা বছৰ অৰ্থাৎ 2021-22 চনত ধান ক্ৰয়ৰ যিখিনি আমি পাৰিছিলোঁ এইবাৰ অলপ কমিছে কিন্তু হ'লে আমি সুখী যে ধান প্ৰকিউৰমেণ্ট আমাৰ কম যদিও কমি গৈছে কিন্তু আমি খেতিয়কসকলক উপযুক্ত দাম দিব পাৰিছোঁ নহ'লে এইখিনি ক্ৰয়ৰ ব্যৱস্থা নকৰা হ'লে চৰকাৰে মধ্যভোগীসকলে খেতিয়কক যথেষ্ট ক্ষতি কৰিলেহেঁতেন আগৰ বছৰবিলাকে তেনেকৈ ক্ষতি কৰিছিল আৰু আচল খেতিয়কে ধানৰ উপযুক্ত মূল্য পোৱা নাছিল অকল ধানেই নহয় অন্যান্য কৃষিজাত বস্তুৰ উপযুক্ত তেনেকৈ মূল্য পোৱা নাছিল কিন্তু বৰ্তমান যিহেতু কষ্টকৰ খেতিৰ পৰা যিখিনি উৎপাদিত হয় তাৰ উপযুক্ত মূল্য পোৱাৰ কাৰণে আমাৰ অকল কৃষিৰ লগত জড়িত ব্যক্তিসকলে নাই কিন্তু যিসকল শিক্ষিত যুৱক যুৱতী তেখেতসকলে কৃষিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে আৰু তেওঁলোকে খেতি বাতিৰ জৰিয়তে নিজকে জীৱিকা চলাবৰ কাৰণে আগবাঢ়ি আহিছে আৰু সেয়ে অসমৰ আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট এটা ভাল বতৰা কঢ়িয়াই আনিছে বৰ্তমান চৰকাৰে খেতিয়কসকলৰ কাৰণে যথেষ্ট ব্যৱস্থা কৰিছে বিশেষকৈ আমাৰ বিভিন্ন আঁচনি আছে প্ৰধানমন্ত্ৰীৰ ফচল বীমা আঁচনি আছে যাৰ ফলত খেতি বাতি নষ্ট কৰিলে অন্ততঃ আমি ইয়াৰ বীমা পাওঁ ক্ষতিপূৰণ পাওঁ আমাৰ প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আছে
খেতিয়কসকলক উপযুক্ত খেতি কৰি ভালতকৈ ভাল খেতি কৰিব পৰা লোকসকলক পুৰস্কাৰ দিয়াৰ বঁটা দিয়াৰ যিখিনি ব্যৱস্থা কৰিছে সেইটোৱে আমাৰ খেতিয়কসকলক যথেষ্ট আগ্ৰহী কৰি তুলিছে, তেওঁলোকক অনুপ্ৰেৰণা জনাইছে খেতিৰ প্ৰতি আগবাঢ়ি আহিবৰ কাৰণে। আমি গৌৰৱ অনুভৱ কৰিছোঁ অসমৰ কেইবাজনো সন্তানে ভালকৈ খেতি কৰাৰ কাৰণে অসম গৌৰৱ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকেই অন্ততঃ আমাৰ নৱপ্ৰজন্মক কৃষি কাৰ্যৰ প্ৰতি আগ্ৰহী হ'বৰ কাৰণে অনুপ্ৰেৰণা যোগাইছে। অসমত আমি প্ৰধানকৈ চাহ আৰু ধান খেতিকে প্ৰধান বুলি ভাবিছিলোঁ আৰু বহু বছৰলৈকে আমি এই দুটা খেতিতে বেছি প্ৰাধান্য দি কৰিছিলোঁ, কিন্তু বৰ্তমান চৰকাৰীভাৱে বিভিন্ন সা সঁজুলি দিয়াৰ কাৰণে, বিভিন্ন ব্যৱস্থা কৰি দিয়াৰ কাৰণে আমাৰ নৱপ্ৰজন্মই বিভিন্ন ধৰণৰ খেতি কৰিবলৈ আগবাঢ়িছে। আমাৰ মাকৈ খেতি যোৱা প্ৰায় 10-15 বছৰ ধৰি বিভিন্ন খেতিয়কসকলে মাকৈ খেতি কৰিবলৈ আগ্ৰহ কৰিছে আৰু বিশেষকৈ মধ্য অসম আৰু নামনি অসমত ইয়াৰ প্ৰচুৰ উৎপাদন হোৱা দেখা পাইছোঁ, যিহেতু ইয়াৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন উদ্যোগ স্থাপন হোৱা দেখা পাইছোঁ। বিশেষকৈ আমাৰ মাকৈৰ যিখিনি গছ গছনি তাৰ পৰা ফডাৰ উৎপাদন কৰা হয়, গৰুৰ দানা ইত্যাদি উৎপাদন কৰে, তাৰ কাৰণে ইণ্ডাষ্ট্ৰি গঢ়ি উঠিছে। তাৰপিছত সেইকাৰণে যিহেতু মকৈৰ কোনো এটা বস্তু পেলনি নাযায়, ইয়াৰ ওপৰত ভিত্তি কৰি এই খেতি যথেষ্ট আগবাঢ়ি আহিছে আৰু আমাৰ খেতিয়কসকলে ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। আমি মাত্ৰ ইয়াকে অনুৰোধ কৰিব বিচাৰোঁ বিশেষকৈ চৰকাৰক যে বৰ্তমান যিখিনি ব্যৱস্থাৰে আমাৰ খেতিয়কসকলক সহায় আগবঢ়াইছে তাতকৈ অধিক সহায়ৰ আমাৰ প্ৰয়োজন আছে। আমি কৈছোঁ যে গাঁও অঞ্চলত গাঁও পৰ্যায়ত যি ফাৰ্ম মেচিনাৰী বেংক আৰম্ভ কৰিছে, এই ফাৰ্ম মেচিনাৰী বেংক গোটেই অসমতে বিয়পি পৰাকৈ যাতে কৰে, কাৰণ ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ খেতিয়কসকলে যথেষ্ট খেতিৰ প্ৰতি আগবাঢ়ি আহিব পাৰিব। কিয়নো বৰ্তমান কোনেও গৰুৰ লগত হাল বাবলৈ ইচ্ছা নকৰে, যন্ত্ৰ পাতি ব্যৱহাৰ কৰাৰ জৰিয়তে খুব কম সময়ৰ ভিতৰত নিজৰ কৃষিৰ কাম সমাধান কৰি পৰা ব্যৱস্থাখিনি বিচাৰে, আৰু তাৰ কাৰণে আমি আমাৰ নতুন প্ৰজন্মক কৃষিৰ প্ৰতি যথেষ্ট আগ্ৰহ কৰিব লাগিলে মেচিনৰ সহায়ত খেতি বাতি কৰাৰ ব্যৱস্থাখিনি দিব লাগিব। আৰু সেইকাৰণে বৰ্তমান চৰকাৰক ধন্যবাদ দিছোঁ যে এই কথা চিন্তা কৰি আমাৰ নৱপ্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে যি ফাৰ্ম মেচিনাৰী বেংক গঠন কৰি কৃষকসকলক সহায় কৰিবৰ কাৰণে আগবাঢ়িছে, এই কাৰ্যত ইয়াৰ সংখ্যা অধিক কৰিব লাগে। প্ৰতিটো গাঁৱতে এই ফাৰ্ম মেচিনাৰী বেংক থকাৰ ব্যৱস্থাখিনি কৰিব লাগে। আমি বিটিআৰ অঞ্চলত আজি 3 বছৰমান আগৰ পৰাই ফাৰ্ম মেচিনাৰী বেংক আৰম্ভ কৰিছিলোঁ। বিশেষকৈ প্ৰতিটো সমষ্টিত আমি ফাৰ্ম মেচিনাৰী বেংক আৰম্ভ কৰিছোঁ আৰু যোৱা 3টা বছৰ ইয়াৰ সহায়ত আমি খেতিয়কসকলক সহায় কৰি আহিছোঁ। আমাৰ এটা প্ৰচেষ্টা আছে যে প্ৰতিটো পঞ্চায়ত এলেকাত একো-একোটা ফাৰ্ম মেচিনাৰী বেংক খোলাৰ, যাতে আমাৰ খেতিয়কসকলক আমি এই ব্যৱস্থাৰ জৰিয়তে সহায় কৰিব পাৰোঁ, তেওঁলোকক আগবঢ়াব পাৰোঁ। আৰু আমি আশা কৰিছোঁ অন্ততঃ আৰু কেইবাবছৰৰ ভিতৰত আমি কাম গোটেইটো পঞ্চায়ত এলেকাত আৰম্ভ কৰিব পাৰিম। বৰ্তমান আমাৰ খেতিয়কসকলক যিখিনি ট্ৰেক্টৰ ইত্যাদি দিয়াৰ ব্যৱস্থা আছিল, যোৱা 2 বছৰৰে অলপ কমি যোৱা অনুভৱ কৰিছোঁ, কিন্তু আমাক অধিক প্ৰয়োজন আছে। সেইকাৰণে আপোনাৰ জৰিয়তে মাননীয় সভাপতিৰ জৰিয়তে আমাৰ কৃষি বিভাগক অনুৰোধ কৰিব বিচাৰিছোঁ যে খেতিয়কসকলক যি ট্ৰেক্টৰ বা আমাৰ পাৱাৰ টিলাৰ বিতৰণৰ ব্যৱস্থা আছিল সেইখিনি বাহাল ৰাখিব লাগে আৰু অধিক সংখ্যক দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইখিনি মই তেখেতক আমাৰ
সভাপতি মহোদয়ৰ ওচৰত জৰিয়তে আমাৰ বিভাগক অনুৰোধ কৰিব বিচাৰিছোঁ। আমি যিমান পাৰোঁ এটা বা দুটা খেতিৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। আপোনাৰ 1 মিনিট আছে, কওক। যিহেতু অসম সাৰুৱা আৰু ইয়াত যিকোনো খেতিৰ উৎপাদন হয় আৰু বৰ্তমান অসম চৰকাৰে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট যি ব্যৱস্থাৰে কৃষি কাৰ্যত এটা নতুনত্ব আনিব খুজিছে, সেই কথাখিনি এই ব্যৱস্থাখিনি বাহাল ৰাখিব লাগে আৰু অধিক গুৰুত্ব সহকাৰে আমাৰ খেতিয়কসকলক ওৱান প্ৰডাক্ট ওৱান ডিষ্ট্ৰিক্ট এই আঁচনিৰে আমাৰ খেতিয়কসকলক উৎসাহ জগাব লাগে, যাতে আমি প্ৰতিটো ডিষ্ট্ৰিক্টে নিজৰ যি বস্তু বেছিকৈ উৎপাদন হয় ইয়াৰ ওপৰত গুৰুত্ব দি আমাৰ খেতিয়কসকলে যাতে উৎপাদন কৰিব পাৰে। এটা কথা আমি এই 2-3টা বছৰে উপলব্ধি কৰি আহিছোঁ যে অসমত বিশেষকৈ চাহৰ যি খেতি, চাহৰ যিটো উদ্যোগ বিশ্বৰ বজাৰত কিছু কমি আহিছে আৰু ইয়াৰ হয়তো কেইবাটাও কাৰণ থাকিব পাৰে, কিন্তু তাৰে এটা কাৰণ হিচাপে আমি বহু সময়ত চৰ্চিত হোৱা শুনিবলৈ পাওঁ যে ৰাসায়নিক দ্ৰব্য অধিক ব্যৱহাৰ কৰাৰ কাৰণে ভাৰতৰ চাহ বাহিৰৰ চাহিদা কমিছে আৰু এই ক্ষেত্ৰত আমাৰ বিভাগে বিশেষকৈ এই ক্ষেত্ৰত কেনেকৈ ৰাসায়নিক সাৰ আৰু ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কেনেকৈ নিয়ন্ত্ৰণ আনিব পাৰি কথাখিনি চিন্তা চৰ্চা কৰি কাম কৰে, তেতিয়াহ'লে অসমৰ চাহ উদ্যোগ আকৌ ইয়াৰ চাহিদা বিশ্বত বাঢ়িব। আজি বিৰোধী দলে অনা যি কৰ্তন প্ৰস্তাৱ তাৰ বিৰোধিতা কৰি মই এইখিনি বক্তব্য ৰাখিছোঁ। ধন্যবাদ। থেংক ইউ। এতিয়া মাননীয় সদস্য সিৰাজুদ্দিন